হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই আছে। বন্ধু-বান্ধৱীসকল, আজি জানিম অসমৰ মষ্ট পপুলাৰ এক্ট্ৰেছ এণ্ড বিউটিফুল এক্ট্ৰেছ বৰষানীৰ বিষয়ে আৰু বায়'গ্ৰাফীৰ বিষয়ে। তো ভিডিঅ'টো শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিব। বন্ধু-বান্ধৱীসকল, এতিয়া জানো হওক বৰষানীৰ বিষয়াৰ নাম আৰু নিকনেমৰ বিষয়ে। হয় বন্ধুসকল, বৰষানীৰ বিষয়াৰ ফুল নেমটো হৈছে বৰষানী বিষয়া আৰু নিকনেমটো হৈছে বৰ্ষা। বন্ধু-বান্ধৱীসকল, বৰষানীৰ বিষয়াৰ জন্ম হৈছিল 20 ছেপ্টেম্বৰ 1983 চনত। বন্ধু-বান্ধৱীসকল, এতিয়া জানো হওক বৰষানীৰ বিষয়ে বাৰ্থ প্লেচ আৰু নেশ্যনেলিটি আৰু ৰিলিজনৰ বিষয়ে। বন্ধু-বান্ধৱীসকল, বৰষানীৰ বিষয়ে বাৰ্থ প্লেচ হৈছে গুৱাহাটী, অসম। তেওঁৰ ৰিলিজন হৈছে হিন্দু আৰু নেশ্যনেলিটি হৈছে ইণ্ডিয়ান। বন্ধু-বান্ধৱীসকল, বৰষানীৰ বিষয়াৰ দেউতাকৰ নাম হৈছে অশোক কুমাৰ বিষয়া আৰু মাকৰ নাম হৈছে হেপী ৰেখা বিষয়া। বন্ধু-বান্ধৱীসকল, এতিয়া যদি হওক বৰষানীৰ বিষয়ে হেয়াৰ কালাৰ আৰু আই কালাৰৰ বিষয়ে। হেয়াৰ কালাৰ হৈছে ব্লেক আৰু আই কালাৰ হৈছে ব্লেক। বন্ধু-বান্ধৱীসকল, বৰষানীৰ বিষয়াৰ হাইট হৈছে 5.2 এপ্ৰক্স আৰু ৱেইট হৈছে 54 কেজি এপ্ৰক্স। বন্ধু-বান্ধৱীসকল, এতিয়া যদি হওক বৰষানীৰ বিষয়ৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ কিছুমান নজনা কথা। বন্ধু-বান্ধৱীসকল, বৰষানীৰ বিষয়ে ফাৰ্ষ্ট ফিল্মখনৰ নাম হৈছে যৌৱনে আমনি কৰে। বন্ধুসকল, বৰষানীৰ বিষয়ে ফিল্ম ইণ্ডাষ্ট্ৰীত ভৰি দিছিল 1995 চনত। বুকুৰ মাজত জ্বলে, পলে পলে উৰে মন, তুমি আহিবানে, এইকেইখন চিনেমাৰ পৰাই বৰষানীৰ বিষয়ে সকলো অসমবাসী ৰাইজে চিনিবলৈ পায়। বৰষানীৰ বিষয়ৰ প্ৰফেশ্যন হৈছে এক্ট্ৰেছ এণ্ড বিহু ডেন্সাৰ। বৰষানীৰ বিষয়ৰ হবি হৈছে ছিংগিং এণ্ড ট্ৰেভেলিং। বন্ধু-বান্ধৱীসকল, বৰষানীৰ বিষয়ৰ ফেভাৰিট এক্টৰ হৈছে আছামিজৰ যতীন বৰা, ফেভাৰিট ছিংগাৰ হৈছে জুবিন গাৰ্গ, ফেভাৰিট প্লেচ হৈছে লণ্ডন, ফেভাৰিট গেম হৈছে ফুটবল। বন্ধু-বান্ধৱীসকল, এতিয়া জানো হওক বৰষানীৰ বিষয়ে পোৱা কেইটামান এৱাৰ্ডছৰ বিষয়ে। বন্ধু-বান্ধৱীসকল, বৰষানীৰ বিষয়ে পোৱা প্ৰাগ চিনে এৱাৰ্ড এণ্ড নৰ্থ ইষ্ট এৱাৰ্ড 2016 চনত গ্ৰহণ কৰিছিল। She also active in many mobile theatre group of Assam. বন্ধু-বান্ধৱীসকল, বৰষানীৰ বিষয়ৰ 20খনতকৈ অধিক চিনেমা অসমীয়াত কৰি উলিয়াইছে। বন্ধু-বান্ধৱীসকল, বৰষানীৰ বিষয়ে ৰিচেণ্টলি ৰিলিজ হোৱা চিনেমাখনৰ নাম হয়তো সকলোৱে আমি জানো, যাৰ নাম হৈছে ৰত্নাকৰ। আপোনালোকে সকলোৱে চালে নাই এই চিনেমাখন? মোক কমেণ্ট কৰি নিশ্চয় জনাব। যদিহে ভিডিঅ'টো ভাল লাগিলে আপোনাৰ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। যদিহে আপুনি মোৰ চেনেলটোত নতুন, এনেকুৱা নতুন নতুন বায়'গ্ৰাফীৰ ভিডিঅ' মোৰ চেনেলটোত আগলৈও পাই থাকিব। যদিহে আপোনাৰ ভাল লাগিলে বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিব। তো নেক্সট ভিডিঅ'টো আনিম অসমৰ মষ্ট পপুলাৰ ছিংগাৰ জুবিন গাৰ্গৰ বায়'গ্ৰাফীৰ বিষয়ে। তো শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। তো আজিলৈ ইমানেই আছিল ভিডিঅ'টো। তো আজিলৈ টাটা, বাই বাই।